মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে ঘৰতে কুশলে আছা নিশ্চয়। ভয়াৱহ কোভিড-19ৰ বিষয়ে তোমালোকে নিশ্চয় তথ্যবোৰ পায়ে আছা। আশা কৰিছোঁ সকলোৱে এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ল'ব লগা সাৱধানতাসমূহ অৱলম্বন কৰিবা আৰু লগতে সমাজৰ অনভিজ্ঞ লোকসকলকো এই বিষয়ে জনাবা। এতিয়া মূল বিষয়লৈ আহোঁ। মই মেঘালী বৰা, উখাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী। মই এই ইউটিউব চেনেলটোৰ জৰিয়তে সেৱা বৰ্ডৰ 7ম আৰু 8ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ কেইটামান পাঠ আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰথমে আজি মই 7ম শ্ৰেণীৰ পাঠত থকা কবি নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত জনমভূমি শীৰ্ষক কবিতাটিৰ মূল ভাৱ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক নিশ্চয় উপকৃত হ'বা। বৰ্তমান মোৰ ওচৰত কিছুমান যাৱতীয় সা-সঁজুলি নথকাৰ বাবে তেনেই সাধাৰণভাৱে পাঠটো মই প্ৰস্তুত কৰি উলিয়াইছোঁ। তেনেহ'লে আমি কবিতাটি আলোচনা কৰোঁ। তোমালোকে কিতাপৰ পাঠটি উলিয়াই ল'বা। এতিয়া চোৱা, কবিতাটোৰ মাজলৈ যাওঁ আমি। উক্ত কবিতাটিত কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা উল্লেখ কৰিছে। প্ৰত্যেক ব্যক্তিৰ বাবে উপজা ঠাইখন অতিকে আপোন। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালত ঘটা অনেক স্মৃতি উপজা ঠাইখনৰ সৈতে জড়িত হৈ থাকে। কবিতাটিত স্বদেশৰ প্ৰতি ভাল পোৱা প্ৰকাশ কৰাৰ লগতে কবিয়ে পুনৰ উপজা ঠাইখনতে জন্ম লভিবলৈ ইচ্ছা কৰিছে। আৰু এই কবিতাটি জন্মভূমি শীৰ্ষক কবিতাটি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে। এতিয়া চোৱা, কবিতাটি পোনপ্ৰথমেই কবিয়ে এইদৰে আৰম্ভ কৰিছে। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ সেই সন্ধিয়াত। এতিয়া কবিতাটিত পোনপ্ৰথমেই কবিয়ে জন্মভূমি আইৰ কোলাত কোনোবা এক প্ৰভাততে চকু মেলাৰ কথা, অৰ্থাৎ কবিয়ে জন্ম হোৱাৰ কথা উল্লেখ কৰিছে। আৰু লগতে কবিয়ে এই কথাও ইচ্ছা কৰিছে যে তেওঁৰ মৃত্যু যেন কি হয়, জন্মভূমিৰ কোলাতেই হয়। এয়া উল্লেখ কৰিছে যে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ সেই সন্ধিয়াত। তেওঁৰ মৃত্যুৰ সময়কণতো জন্মভূমিৰ কোলাতেই চকু মুদাৰ কথা উল্লেখ কৰিছে। তাৰ পাছত কবিয়ে কৈছে, মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত। কি কৈছে চোৱা, কবিয়ে মৃত্যুৰ পাছতো জন্মভূমিতে পুনৰ ঠাই পাবলৈ বিচাৰিছে। তেওঁ কল্পনা কৰিছে, ইয়াত কৈছে, ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। তেওঁ ইচ্ছা কৰিছে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ ভাগৰুৱা আত্মাই যেন শেষৰ জিৰণি ল'বলৈও জন্মভূমিৰ ছায়া পায়। তাৰ পাছত কবিয়ে কৈছে, পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাঁহ লম ওখ বিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। কবিয়ে কৈছে যে তেওঁ যদি কেনেবাকৈ উপজা ঠাইখনত পুনৰ জন্ম লাভ কৰে, তেনেহ'লে তেওঁ এটি পক্ষী হৈ বিশাল আকাশৰ বুকুত উৰি ফুৰিব আৰু ওখ গছত বাঁহ সাজিব। আৰু ৰাতিপুৱাৰ লগে লগে প্ৰত্যেক দিনাই বনৰীয়া শুৱলা গীতেৰে আই মাতৃক জগাব। তাৰ পাছত কবিয়ে কৈছে,
আকাশৰ তৰা হৈ লাগি ছাই ৰং সেউজীয়া সুধিছে অতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰি মাৰতি এতিয়া চোৱা কবিয়ে পুনৰ কৈছে তেওঁ যদি কেনেবাকৈ মৰাৰ পাছত এটি তৰা হয় তেন্তে আকাশৰ বুকুৰ পৰাই কি কৰিব জন্মভূমিৰ সেউজীয়া ৰূপ লাগি চাই হেঁপাহ পলাব আৰু জোনাকৰ সৈতে মিলি বিমান পথত ৰৈ গোটেই ৰাতি আই মাতৃক আৰতি কৰিব তাৰ পাছত কবিয়ে কৈছে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণুহানি ধুলাম তোমাৰ চৰণত চোৱা তাৰপিছত কবিয়ে ফুল হ'বলৈ ইচ্ছা কৰিছে কবিয়ে কৈছে কেনেবাকৈ যদি তেওঁ ফুল হৈ ফুলি ৰয় তেওঁ তেনেহ'লে শুকুলা হিমালয় পৰ্বতৰ শিখৰত গৈ কি কৰিব মানসী বিলত ফুলি ৰ'ব আৰু বতাহৰ চোঁৱৰত শব্দটিৰ অৰ্থ আমি পাছৰ এই অভিধানত চাই ল'ব পাৰিম চোঁৱৰত মানে চুঁৱৰী পহুৰ নেজেৰে বন্ধা এবিধ সূতা কবিয়ে ইচ্ছা কৰিছে বতাহকে তেওঁ চুঁৱৰী পহুৰ সূতা সাজি পাৰিজাত ৰেণুহানি কি কৰিব আইৰ মাতৃৰ দুখনি চৰণ ধুলাব তাৰপিছত কবিয়ে কৈছে নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মেলিম বুকুত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত শেষত কবিয়ে কৈছে যদি তেওঁ নৈ হয় তেনেহ'লে নদীৰ পানীৰে আইৰ মাতৃৰ চৰণ ধুৱাব আৰু যদিহে তেওঁ কেনেবাকৈ মাটি হয় তেনেহ'লে উপজা ঠাইৰ মাটিৰ লগত মিলি যাব আৰু শেষত কবিয়ে কৈছে তেওঁ যদি কেনেবাকৈ মেঘ হয় তেনেহ'লে উপজা আইৰ হেতা পৰা উঠ দুখনিত তেওঁ হাঁহি বিৰিঙাবলৈও শেষত ইচ্ছা কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কবিতাটোৰ মূল ভাৱটো নিশ্চয় বুজিলা লগতে তোমালোকে এতিয়া কাম কৰিবা কবিতাটিত থকা কঠিন শব্দবিলাক আমাৰ এই কিতাপখনৰ শেষৰ ফালে দিয়া অভিধান চাই তোমালোকে লিখি ল'বা আৰু কবিতাটো ভালদৰে এবাৰ পঢ়ি এই পাঠভিত্তিক যিবিলাক প্ৰশ্ন দিয়া হৈছে এইবিলাক কৰিবলৈ যত্ন কৰিবা আৰু শেষত তোমালোকৰ কুশল কামনা কৰি পুনৰবাৰ আজিলৈ ধন্যবাদ